ইণ্ডোনেছিয়াৰ এটা দ্বীপ টানা তৰাজা। এই দ্বীপৰ মানুহৰ মাজত এটা আচৰিত প্ৰথা প্ৰচলিত আছে। যদি ইয়াত কোনো শিশুৰ দাঁত নগজাতে মৃত্যু হয়, তেতিয়া সেই শিশুটোক এজোপা গছৰ মাজত ছিদ্ৰ কৰি তাত সমাধিস্থ কৰা হয়। এটা প্ৰাপ্তবয়স্ক পাণ্ডাৰ ওজন ৭০ৰ পৰা ১০০ কেজি পৰ্যন্ত হয়। কিন্তু আপুনি জানেনে, জন্মৰ সময়ত এটা পাণ্ডা পোৱালি মাত্ৰ ২৫০ গ্ৰামমান ওজনৰ হয়, ঠিক এটা নিগনিৰ দৰে। বন্ধুসকল, এটা প্ৰশ্ন হয়তো আমাৰ সকলোৰে মনত এবাৰ নহয় এবাৰ আহিছে। সেয়া হৈছে যে প্ৰথমে কণীৰ সৃষ্টি হৈছিল নে মুৰ্গীৰ? প্ৰশ্নটো জমনি যেন লাগিলেও সঁচাকৈ ভাবিব লগা। অলপতে বৈজ্ঞানিকে এটা সিদ্ধান্তত উপনীত হৈছে আৰু কৈছে যে আচলতে কণীৰ সৃষ্টি প্ৰথমে হোৱা নাই, প্ৰথমতে কুকুৰাৰহে সৃষ্টি হৈছিল। কাৰণ কণীৰ বাকলিত যি প্ৰ'টিন থাকে, সেই প্ৰ'টিন কেৱল মাইকী কুকুৰাৰ দেহতহে উৎপন্ন হয়। পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা হৈছে হিপেৰিয়ান। এই গছজোপা হৈছে ১১৫ মিটাৰ ওখ আৰু এই গছজোপাৰ প্ৰকৃত ঠিকনা এতিয়ালৈকে অজ্ঞাত অৱস্থাত ৰখা হৈছে। জয়ছ কেৰল ভিনচেণ্ট হৈছে এগৰাকী ব্ৰিটিছ মহিলা। এই মহিলাগৰাকীৰ মৃত্যু ৩ বছৰ ধৰি অজ্ঞাত হৈ আছিল। ২০০৬ চনৰ ২৫ জানুৱাৰীত লণ্ডনৰ এটি ফ্লেটত কেৰলৰ মৃতদেহ উদ্ধাৰ হৈছিল, ছোফাত বহি থকা অৱস্থাত। সেই সময়ত টিভি চলি আছিল। কেৰলে নিজৰ আত্মীয় কুটুম্বৰ লগত সম্পৰ্ক প্ৰায় নোহোৱা কৰি পেলাইছিল। পাছত মৰণোত্তৰ পৰীক্ষাত গম পোৱা গৈছিল যে কেৰলৰ মৃত্যু আচলতে আস্থামা এটাকৰ ফলত হৈছিল। আইচলেণ্ডৰ দক্ষিণ ফালে থকা পাহাৰ সদৃশ এই প্ৰকাণ্ড শিলাখণ্ডৰ আকাৰ দেখিবলৈ প্ৰায় হাতীৰ দৰে। ইয়াক লৈ বহুতো কল্পিত কাহিনী প্ৰচলিত হৈ আহিছে। কিন্তু বৈজ্ঞানিকসকলৰ মতে এই শিলাখণ্ড আগ্নেয়গিৰি উদগীৰণৰ ফলত সৃষ্টি হোৱা। দাইল ভাত ভাৰতৰ প্ৰধান খাদ্য বুলি ক'ব পাৰি। কিন্তু বন্ধুসকল, এই দাইল ভাতৰ প্ৰথম আৰম্ভণি হৈছিল নেপালত। চীন দেশৰ এটা মন্দিৰৰ এটা বুদ্ধৰ মূৰ্তি যেতিয়া চিটি স্কেন কৰা হৈছিল, তেতিয়া সকলো আচৰিত হৈছিল। এই বুদ্ধ মূৰ্তিটোৰ ভিতৰত মানুহৰ মামী ধৰা পৰিছিল। পাছত পৰীক্ষা নিৰীক্ষাৰ অন্তত মামীটো এজন বৌদ্ধ সাধুৰ বুলি গম পোৱা গৈছিল। সাধুজনৰ নাম আছিল লিউকান। এই মূৰ্তিটো বৰ্তমান এক অজ্ঞাত স্থানত সংৰক্ষিত কৰি ৰখা আছে। ছুইডেন নিবাসী এগৰাকী ব্ৰিটিছ মহিলাৰ ৱেডিং ৰিংটো হেৰাইছিল ১৬ বছৰ পাছত। কিন্তু সেই মহিলাগৰাকীয়ে সেই ৰিংটো বিচাৰি পালে। কিন্তু ক'ত পালে জানেনে? পথাৰত গজা এটি গাজৰত। বন্ধুসকল, ফোন কৰোঁতে আমাৰ মুখেৰে ওলোৱা প্ৰথম শব্দটো হৈছে হেল্ল'। কিন্তু কিয় এইটো শব্দই প্ৰথমে কোৱা হয়, কেতিয়াবা চিন্তা কৰি চাইছেনে বাৰু? যদি কোৱা হয় হেল্ল'টো হৈছে কাৰোবাৰ নাম, তেতিয়া হয়তো সকলো আচৰিত হ'ব। হয়, টেলিফোনৰ আৱিষ্কাৰক মহান বৈজ্ঞানিক গ্ৰাহাম বেলৰ প্ৰেয়সীৰ নাম আছিল মাৰ্গাৰেট হেল্ল'। তেখেতে প্ৰেয়সীক মৰমতে হেল্ল' বুলি মাতিছিল। টেলিফোনৰ আৱিষ্কাৰ কৰাৰ পাছৰে পৰা গ্ৰাহাম বেলে যেতিয়াই প্ৰেয়সীক ফোন কৰিছিল, তেতিয়াই হেল্ল' বুলি কৈছিল। আৰু তেতিয়াৰ পৰা সম্ভৱত হেল্ল' শব্দৰ আৰম্ভণি হৈছিল। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱা পৃথিৱীৰ আটাইতকৈ দীঘল পাতটো আছিল ২ মিনিট ৪ ছেকেণ্ড।